আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নেথাকিবা ৰৈ। নমস্কাৰ, মই আকাশ কুমাৰ গগৈয়ে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই এই বিশেষ জনপ্ৰিয় গীতটিৰ জৰিয়তে শৰাইঘাট যুদ্ধৰ ভয়াৱহতা তথা বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কথা প্ৰকাশ কৰিছে। আজি যিহেতু লাচিত দিৱস, সেয়েহে আজি লাচিত মৈদামলৈ বুলি মই যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। লাচিত বৰফুকন আছিল আহোম সাম্ৰাজ্যৰ এজন প্ৰধান সেনাপতি। 1671 চনত হোৱা শৰাইঘাট যুদ্ধত লাচিতে মোগলৰ বিৰুদ্ধে দেখুওৱা বীৰত্বৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰফুকন মোমাই তামুলী বৰবৰুৱাৰ নুমলীয়া পুত্ৰ আছিল। লাচিতে একেদিনাই বৰফুকন পদ লাভ কৰা নাছিল। প্ৰথমে ঘোঁৰা বৰুৱা পদ লাভ কৰিছিল। তাৰ পাছত দুলীয়াৰ বৰবৰুৱা, শিমলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা হোৱাৰ পাছতহে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বৰফুকন হৈছিল। শৰাইঘাট যুদ্ধত মোগলৰ সেনাপতি আছিল ৰামসিংহ। এই যুদ্ধৰ প্ৰথম সময়ছোৱাত ৰামসিংহই লাচিতক বিশ্বাসঘাতক সজাইছিল, যদিও এই প্ৰয়াস বিফল হৈছিল। এটা বিখ্যাত প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰত গড় বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাৱধানৰ দায়িত্ব তেওঁ মোমায়েকৰ হাতত অৰ্পণ কৰিছিল। শেষ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। ইয়াৰ উত্তৰ মোমায়েকক বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্যত পিছপৰা দেখি লাচিতে খঙত হেংদাঙেৰে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰচ্ছেদ কৰিলে। লাচিত বৰফুকনৰ সাহসৰ বৰ্ণনা আৰু মৈদাম তথা সমাধিথলীৰ বিষয়ে উল্লেখ। শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্যবাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিপাত জ্বৰ। সেই নৰিয়াগাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আহে আৰু সৈন্যসকলক উদ্দেশ্যে কৈছিল, যদি তোমালোকে উভতি যাব খুজিছা যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে মই শেষ মুহূৰ্তলৈ যুঁজ দিম। তোমালোকে মাত্ৰ স্বৰ্গদেউক মই তেওঁ আজ্ঞা পালন কৰি শেষ মুহূৰ্তলৈ যুঁজ দিছোঁ বুলি ক'বা। এইখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। শৰাইঘাট যুদ্ধৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। পিছত স্বৰ্গদেউ উদয় আদিত্য সিংহই 1672 চনত
যোৰহাটৰ 16 কিলোমিটাৰ ভিতৰত লাচিত মৈদাম নিৰ্মাণ কৰায়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।